আজি মই ক্লাছ 9 ফাৰ্ষ্ট চেপ্টাৰ সংখ্যা প্ৰণালীৰ অনুশীলনী 1.1 সমাধান এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1, শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q হিট, ইয়াত pq অখণ্ড সংখ্যা আৰু q does not equal to 0 ৰূপত প্ৰকাশ কৰিব পাৰিনে? এনসাৰ, শূন্যটো পৰিমেয় সংখ্যা হয়। ইয়াক p/q হিট প্ৰকাশ কৰিব পাৰি, যেনে 0/1, 0/2, 0/3 আদি। অৰ্থাৎ শূন্যক যদি আমি যিকোনো সংখ্যাৰেই ডিভাইড কৰোঁ অৰ্থাৎ হৰণ কৰোঁ তেন্তে উত্তৰ সদায় আমি শূন্যই পাম। কুৱেশ্যন নম্বৰ 2, 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। এনেধৰণৰ প্ৰশ্নৰ সমাধান আমি বিভিন্ন ধৰণে কৰিব পাৰোঁ, কিন্তু মই একেবাৰে সহজ আৰু সকলোৰে সুবিধাজনক হোৱাকৈ সমাধান কৰি দেখুৱাম। এনেধৰণৰ প্ৰশ্ন সমাধান কৰোঁতে প্ৰথমতে আমি চাব লাগে আমাক কেইটা পৰিমেয় সংখ্যা উলিয়াব দিছে। আমাক যেইটা সংখ্যা উলিয়াব দিছে আমি তাৰ লগত 1 যোগ কৰি ল'ম। অৰ্থাৎ যিহেতু আমাক 6টা পৰিমেয় সংখ্যা উলিয়াব দিছে তেন্তে আমি 6 + 1 = 7 কৰি ল'ম। এতিয়া আমাক যি দুটা সংখ্যাৰ মাজৰ সংখ্যা উলিয়াব কৈছে সেই দুটাক 7 হৰযুক্ত পৰিমেয় সংখ্যা হিচাপে প্ৰকাশ কৰিম। অৰ্থাৎ সেই সংখ্যা এনে দুটা সমতুল্য পৰিমেয় সংখ্যা বিচাৰিম যাৰ হৰ 7 হ'ব। গতিকে 3 আৰু 4ক আমি 21/7 আৰু 28/7 হিচাপে প্ৰকাশ কৰিব পাৰোঁ। এতিয়া 21/7 আৰু 28/7ৰ মাজৰ সংখ্যা কেইটা অৰ্থাৎ 22/7, 23/7, 24/7, 25/7, 26/7 আৰু 27/7 এইকেইটাই হ'ল 3 আৰু 4ৰ মাজৰ পৰিমেয় সংখ্যা। এতিয়া যদি তুমি বুজি পালা তেন্তে পৰীক্ষাৰ কাৰণে বহীত এনেধৰণে লিখিব পাৰা। 3 আৰু 4ৰ মাজৰ 6টা পৰিমেয় সংখ্যা প্ৰয়োজনৰ বাবে 6 + 1 = 7। এতিয়া 3 = 21/7 আৰু 4 = 28/7। গতিকে সংখ্যাসমূহ হ'ল 21/7, 22/7, 23/7, 24/7, 25/7, 26/7, 27/7, 28/7। এতেকে 3 আৰু 4ৰ মাজৰ 6টা পৰিমেয় সংখ্যা হ'ল 22/7, 23/7, 24/7, 25/7, 26/7 আৰু 27/7। কুৱেশ্যন নম্বৰ 3, 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা। এইটো প্ৰশ্নৰ সমাধানো ঠিক আগৰটোৰ দৰে কৰিব পাৰি, কিন্তু ইয়াত যিটো সংখ্যাকেইটাৰ হৰ আগৰ পৰাই আছে গতিকে ইয়াত কেৱল সমতুল্য পৰিমেয় সংখ্যা বিচাৰিব লাগিব, যাৰ কাৰণে যেইটা সংখ্যা উলিয়াব দিছে তাৰ লগত 1 যোগ কৰি যোগফলটো সংখ্যা দুটাৰ লগত পূৰণ কৰিব লাগিব। অৰ্থাৎ 5টা সংখ্যাৰ কাৰণে 5 + 1 = 6ক 3/5 আৰু 4/5ৰ লগত ওপৰে তলে পূৰণ কৰিব লাগিব। এতিয়া আমি 18/30 আৰু 24/30 সংখ্যা দুটা পাম। ইহঁতৰ মাজৰ সংখ্যা অৰ্থাৎ 19/30, 20/30, 21/30, 22/30, 23/30 এই সংখ্যাকেইটাই হ'ল উলিয়াবলগীয়া সংখ্যাকেইটা। এতিয়া যদি তুমি বুজি পালা তেন্তে পৰীক্ষাৰ বহীৰ কাৰণে এনেধৰণে লিখি ৰাখিব পাৰা। 3/5 আৰু 4/5ৰ মাজৰ 5টা পৰিমেয় সংখ্যা প্ৰয়োজনৰ বাবে 5 + 1 = 6। এতিয়া 3/5 = 3 × 6 / 5 × 6 = 18/30। 4/5 = 4 × 6 / 5 × 6 = 24/30। গতিকে সংখ্যাসমূহ হ'ল 18/30, 19/30, 20/30, 21/30, 22/30, 23/30 আৰু 24/30। এতেকে 3/5 আৰু 4/5ৰ মাজৰ পৰিমেয় সংখ্যাসমূহ হ'ল 19/30, 20/30, 21/30, 22/30 আৰু 23/30। কুৱেশ্যন নম্বৰ 4, তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা। উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা। 1, প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা। উক্ত উক্তিটো সঁচা, কাৰণ স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয় আৰু পূৰ্ণ সংখ্যাসমূহ 0ৰ পৰা আৰম্ভ হয়, কিন্তু পূৰ্ণ সংখ্যাসমূহ 0ৰ পৰৱৰ্তী সংখ্যা 1ৰ পৰা স্বাভাৱিক সংখ্যাৰ লগত মিলি যায়। গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হোৱাটো নিশ্চিত।
নাম্বাৰ 2, প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা। উক্ত উক্তিটো মিছা, কাৰণ পূৰ্ণ সংখ্যাত শূন্যৰ পৰা ধনাত্মক সংখ্যাসমূহ থাকে, কিন্তু অখণ্ড সংখ্যাত ধনাত্মক সংখ্যা, শূন্য আৰু ঋণাত্মক দুয়োবিধ সংখ্যাই মিল হৈ থাকে, যিটো পূৰ্ণ সংখ্যাত দেখা পোৱা নাযায়। যিহেতু পূৰ্ণ সংখ্যাৰ ঋণাত্মক সংখ্যাখিনি নাথাকে, গতিকে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা হ'ব নোৱাৰে। নাম্বাৰ 3, প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা। মিছা, কাৰণ পৰিমেয় সংখ্যাত ভগ্নাংশ আৰু ঋণাত্মক সংখ্যা মিহলি হৈ থাকে, আৰু পূৰ্ণ সংখ্যাসমূহ হৈছে 0, 1, 0, 1, 2, 3, 4, etc., যিবোৰ এটা এটা গোটা সংখ্যা য'ত কোনো ভগ্নাংশৰ উল্লেখ নাই। গতিকে প্ৰতিটো পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা হোৱাটো অসম্ভৱ।